ফাইনেলি আজি মই নৰকত চামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা খেতক চাব যাব ওলাইছো আৰু তাত পোৱাৰ পিছত কি হয় সেই সকলোবোৰ দেখাই আছো ভিডিঅ'টো শেষৰলৈকে চাই থাকিব হেইয়া চাওক জম ৰজা আহি পাই গ'ল বলক এতিয়া জম ৰজাৰ লগত নৰকৰ যাত্ৰাটো আৰম্ভ কৰোঁ আপোনালোকক মোৰ এই নৰক যাত্ৰাৰ প্ৰথমটো ভ্লগলৈ স্বাগতম এই ভিডিঅ'টো সম্পূৰ্ণভাৱে কাল্পনিক হয় আশা কৰোঁ কোনেও যাতে ইয়াক সিৰিয়াছলি নলয় চাওক মোৰ পিছে পিছে জম ৰজা আহি আছে ইয়াৰ পিছত কি হয় সেই সকলোবোৰ নেক্সট পাৰ্টটোত দেখাই আছো নেক্সট পাৰ্টটো চাবৰ বাবে মোক ফলো কৰি ল'ব